2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ত যিবিলাক ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেওঁৰ ফৰ্ম ফিল আপ আৰম্ভ হৈ গৈছে। এইটো ফৰ্ম ফিল আপ কৰিলে পিছত মেট্ৰিক পৰীক্ষা দিব লাগিব আৰু নহ'লে মেট্ৰিক দিব নোৱাৰে। আৰু ইয়াতো লাষ্ট ডেট কিমান, আজি এইটো ভিডিঅ'ত মই আপোনালোকক সবিশেষ জনাই দিম। আৰু আপোনালোক মোৰ চেনেলত যদি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ ভিডিঅ' মই সদায় চেনেলত দি থাকোঁ। এতিয়া প্ৰথমতে আপোনালোকৰ ফৰ্ম ফিল আপলৈ আগবাঢ়োঁ। প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, ইয়াত আপোনাৰ নেম অফ ষ্টুডেণ্ট, নেম অফ স্কুল, ইয়াত আপোনালোকৰ স্কুলৰ নাম দিব লাগিব। এইটোত আপোনালোকে স্কুলৰ নাম দিব। তাৰপাছত নেম অফ দ্য কেণ্ডিডেট, ইয়াত আপোনালোকৰ নাম ছাত্ৰ ছাত্ৰীৰ নাম দিব লাগিব। এতিয়া ইয়াত লিখা আছে ইন ব্লক লেটাৰ, এইটো আপোনালোকৰ কেপিটেল লেটাৰত লিখিব লাগিব। ইয়াত আপোনাৰ লিখা আছে কেপিটেল লেটাৰত লিখিব লাগিব, স্মল লেটাৰত লিখিলে নহ'ব। পিছত আহিছে আপোনাৰ ফাদাৰ নেম। ফাদাৰ নেমত আপোনালোকৰ দেউতাকৰ নামটো ইয়াত বহাই দিব। ইয়াত আপোনালোকৰ দেউতাকৰ নামটো বহাই দিব। তাৰপাছত আছে মাদাৰ্ছ নেম, এতিয়া আপোনালোকে ইয়াত আপোনাৰ মাকৰ নাম বহুৱাই দিব। ইয়াত আপোনালোকৰ মাকৰ নাম দিব। এইটোত আপোনালোকৰ মাকৰ নাম দিব। 4 নম্বৰত আছে ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থত আপোনালোকৰ জন্মৰ তাৰিখটো দিব লাগিব। তাৰিখ, মাহ আৰু চনটো ইয়াতে দি দিব। দিয়াৰ পাছত 5 নম্বৰত আছে, ইয়াত আপোনালোকৰ জন্মৰ তাৰিখ ইয়াতে আপোনালোকে দিব। 4 নম্বৰত আছে জেণ্ডাৰ, আপুনি ল'ৰা হ'লে মেল দিব, ছোৱালী হ'লে ফিমেল দিব। ঠিক আছে, এইটোত আপোনালোকে দিব। তাৰপাছত আছে কেণ্ডিডেট মোবাইল নাম্বাৰ, আপোনালোকৰ এক্টিভ মোবাইল নাম্বাৰ যিটো আছে, ছাত্ৰ বা ছাত্ৰীৰ মোবাইল যিটো নাম্বাৰ আছে সেইটো দিব। যদি ছাত্ৰ ছাত্ৰীৰ মোবাইল নাম্বাৰ নাই তেতিয়াহ'লে অভিভাৱকৰ মোবাইল নাম্বাৰটো ইয়াত দিবই লাগিব। তাৰপাছত আছে কেণ্ডিডেট, ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰ দিব। তাৰপাছত আছে কেণ্ডিডেট আধাৰণ, ইয়াত আপোনালোকৰ ছাত্ৰ বা ছাত্ৰীৰ আধাৰ কাৰ্ড দিব লাগিব। বেলেগ কাৰোবাৰ আধাৰ কাৰ্ড দিলে নহ'ব, ইয়াত ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড দিবই লাগিব। তাৰপাছত কাষ্ট, ইয়াত আহিছে কাষ্ট এটা বুলি অপশ্যন আহিছে। ইয়াত আপোনালোকে কাষ্টটো আপোনালোকৰ যদি মুছলিম হয় তেতিয়াহ'লে জেনেৰেলত দিব। যদি বেলেগ কিবা হয় ইয়াত আপোনালোকৰ কাষ্টটো চিলেক্ট কৰি ল'ব। তাৰপাছত আছে ফিজিকেলি চেলেঞ্জ, যদি আপোনাৰ শৰীৰত কিবা অসুবিধা আছে, আপুনি বিকলাংগ হয় বা কিবা থাকিলে আপোনালোকে ইয়াত য়েছ দিব। যদি আপোনালোকৰ নহয় তেতিয়াহ'লে ন' বুলি দি দিব। ঠিক আছে, এতিয়া আপোনালোকে কি কৰিব, এতিয়া আপোনালোকৰ পেৰেণ্টছ এনুৱেল ইনকাম, আপোনাৰ দেউতাকৰ এনুৱেল ইনকাম ফ্ৰম অল স্কোৱাৰ্ছ ইজ ৰেছ 2 লাখ অৰ বেলো। আপোনালোকৰ দেউতাকৰ যদি 2 লাখতকৈ কম যদি ইনকাম বছৰি আয় হয় তেতিয়াহ'লে আপোনালোকে য়েছত ক্লিক কৰিব লাগিব। এইটোত আপোনালোকে ক্লিক কৰিব। এইটোত আপোনালোকে ক্লিক কৰিব। আৰু যদি 2 লাখতকৈ বেছি হয় তেতিয়াহ'লে আপোনালোকে ন' অপশ্যনত ক্লিক কৰি দিব। ঠিক আছে, তাৰপাছত আহিছে আপোনাৰ এডুকেশ্যনেল ডিটেইলছ। এতিয়া আপোনালোকে এডুকেশ্যনেল ডিটেইলছত আপোনালোকে কি দিব লাগিব, ইয়াত আপোনাৰ প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব লাগিব। যিটো ক্লাছ 9ৰ যিটো ৰেজিষ্ট্ৰেশ্যন হয় তাত নাম্বাৰ আছে, তলপিনে গৈ চাব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বুলি আহিছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে দিব লাগিব। দিয়াৰ পিছত তোমালোকৰ মিডিয়াম যিটো হয়, ছাত্ৰ ছাত্ৰীৰ যিটো স্কুলৰ মিডিয়াম, আছামিছ মিডিয়াম, ইংলিছ মিডিয়াম, বড়ো, হিন্দী সকলো যিটো মিডিয়াম হয়, যিটো মিডিয়ামৰ স্কুল হয় ইয়াত চিলেক্ট কৰিব লাগিব। তাৰপাছত ছাবজেক্ট অফাৰ, তোমাৰ ছাবজেক্ট অফাৰ ইয়াত মেইন ছাবজেক্ট কোনটো হয়, আছামিছ হ'ব পাৰে, হিন্দী, বহুতকেইটা ছাবজেক্ট মেইন ছাবজেক্ট হ'ব পাৰে। আৰু তাৰপাছত এইটো মেইল গ্ৰুপটো A+B ইয়াত একো নালাগে। তাৰপাছত ইলেক্টিভ ছাবজেক্ট কি হয় ইয়াতে দিব লাগিব। এৰাবিক হ'ব পাৰে, GD হ'ব পাৰে বা যিকোনো আছামিছ হ'ব পাৰে, যিকোনো ছাবজেক্ট ইয়াত দিব লাগিব। পিছত স্ক্ৰল ডাউন কৰি তলপিনে মই দেখাই দি আছোঁ আপোনালোকক। ইয়াত আপোনালোকে কি কৰিব, ইয়াত এটা অপশ্যন দেখি পাইছে ফটো বুলি, ফটো অফ দ্য কেণ্ডিডেট, ইয়াত আপোনালোকৰ ছাত্ৰ বা ছাত্ৰীৰ ফটো দিব লাগিব। দিয়াৰ পিছত আহিছে ছিগনেচাৰ অফ দ্য কেণ্ডিডেট, ইয়াতে আপোনালোকৰ
স্কুলৰ ইয়াত আপোনালোকৰ ছাত্ৰ বা ছাত্ৰীৰ ইয়াতে ছিগনেচাৰ কৰিব লাগিব। ছিগনেচাৰ কৰি এইটো স্কুলত জমা দি দিব। জমা দিয়াৰ পাছত স্কুলৰ যিটো ছাৰ হয়, যিকোনো ছাৰ এজনে কাম কৰিব। এই ফৰ্মত যেনেকৈ ফিল আপ কৰিছে তেনেকৈ আপোনালোকৰ অনলাইনত ফৰ্ম ফিল আপ হ'ব। এইটো লাষ্ট ডেট কেতিয়া মই জনাই দি আছোঁ। এইটো লাষ্ট ডেট হৈছে মানে অনলাইন ফৰ্ম ফিল আপ। এতিয়া আপোনালোকেতো ফৰ্মটো গৈ স্কুলত জমা দি দিব। পিছত সিহঁতে ছাৰ বাইদেউসকলে অনলাইন কৰিব লাগিব। অনলাইন কৰাৰ লাষ্ট ডেট হৈছে 23 অক্টোবৰৰ পৰা 14 নৱেম্বৰলৈকে এইটো লাষ্ট ডেট হয়। আৰু অনলাইন চেকলিষ্ট কালেকশ্যন এইটো ডেট এতিয়ালৈকে দিয়া নাই। মানে ছাত্ৰ ছাত্ৰীৰ যিটো ছাৰসকলে যিটো মানে অনলাইন ফৰ্ম ফিল আপ কৰিব তাৰ এটা চেকলিষ্ট আহিব। যেতিয়া চেকলিষ্ট আহে মই নেক্সট ভিডিঅ'ত জনাই দিম। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ লগে লগে যাতে আপোনালোকে পায়।